এতিয়া আগবঢ়োৱা হৈছে বৰেণ্য মনীষী মহিধৰ পেগুৰ মৃত্যু দিৱস উপলক্ষে এখন সংগীতালেখ আননিতমৰ সুৰে সুৰে। ৰচনা ইন্দ্ৰেশ্বৰ পেগুৰ, প্ৰযোজনা মিচিং দেৱী কেৱাঙৰ হৈ সৰোজ কুমাৰ পাতিৰৰ, পৰিচালনা ডক্টৰ পবিত্ৰ কুমাৰ পেগুৰ। এয়া শুনক আননিতমৰ সুৰে সুৰে। বৰেণ্য মনীষী মহিধৰ পেগুৰ জীৱনালেখ্য আননিতমৰ সুৰে সুৰে। কথাৰে গীতেৰে নাটেৰে ৰহনালা মুখনি, নকোৱা কথাত তুমি ৰং সানি দিলা, নকোৱা গীতত তুমি সুৰ আনি দিলা, অভিনৱ ছন্দেৰে গীত জুৰিলা, কি যে সুৰৰ মায়াৰে মহিমাৰে মহিয়ান মূল অভিযাত্ৰা। বানত জুৰুলা শত বৰ্ণাত্ৰৰ অজ্ঞান আধাৰ যত নিৰক্ষৰৰ, ৰোগ ব্যাধি জৰ্জৰ হাজাৰ জনৰ, চকু পানী মচি দিলা তুমি মহিধৰ। চন্দ্ৰৰ সন্তান মিচিংসকলে পাহাৰৰ পৰা নামি আহি শদিয়াৰ পৰা ভৰলীলৈকে বিভিন্ন নদ নদীৰ পাৰে পাৰে বসবাস কৰিবলৈ ললে। 1918 চনৰ কোনোবা এক শুভ ক্ষণত মাজুলীৰ মেৰবিল গাঁৱত জন্ম হৈছিল এক দেৱশিশুৰ। ডাঙৰ হৈ এই পুণ্যাত্মা এজন দেশসেৱক হল। তেওঁৰ নাম আছিল মহিধৰ পেগু। সেই মেৰবিল গাঁও আজি আৰু নাই, মহিধৰ পেগুও নাই। মাজুলীৰ অন্য বহুতো গাঁৱৰ দৰেই সেই মেৰবিল গাঁও ব্ৰহ্মপুত্ৰৰ নিষ্ঠুৰ খহনীয়াত কেতিয়াবাই জাহ গল আৰু মহিধৰ পেগুৰ মৃত্যু হল 1987 চনত। কিন্তু এই মহৎ বিদ্যুৎগৰাকীৰ গুণৰাজি সতী সমাজত গুণমুগ্ধসকলৰ স্মৃতিত এতিয়াও যুগমীয়া হৈ আছে।
যাৰ হিয়াত দেহত আছিল মানুহক ভাল পোৱাৰ, জাতিক ভাল পোৱাৰ, সমাজক ভাল পোৱাৰ দুৰ্বাৰ হেঁপাহ। মহিধৰ পেগুৰ অতুলনীয় গীতৰ কথা আৰু সুৰ অনেক গুণমুগ্ধৰ হৃদয়ত এতিয়াও সাঁচ বহি আছে মহিধৰ পেগুৰ মানৱ প্ৰেমৰ নমুনা। তেখেতে নিজৰ মাতৃভূমিক ভাল পাইছিল, নিজৰ দেশক ভাল পাইছিল, মিচিং সমাজক ভাল পাইছিল। তেখেতৰ গীতৰ যোগেদি এইবোৰ প্ৰকাশ পাইছে। মহিধৰ পেগুৰ ঘৰৰ অৱস্থা আছিল তেনে দুখ লগা। গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি মহিধৰ পেগুৱে মেৰাগড় নাৰায়ণদেৱ হাইস্কুলত নামভৰ্তি কৰে। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে যোৰহাটলৈ গৈ যোৰহাট বেজবৰুৱা হাইস্কুলত নামভৰ্তি কৰে 1936 চনত। কিন্তু সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ ধামখুমীয়াৰ বাবে সীমানতে পঢ়া সামৰি ঘৰলৈ উভতি আহিবলগীয়া হয়। কিন্তু মহিধৰ পেগুৰ মনটোৱে সেও নামানিলে। গাঁৱলৈ আহি নানা সামাজিক কামত মনোনিৱেশ কৰিলে। তেওঁ উপলব্ধি কৰিছিল যে শিক্ষা অবিহনে কোনো জনগোষ্ঠীয়ে আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশত উন্নতি কৰিব নোৱাৰে। সেয়ে তেওঁ পিছপৰা মিচিং অধ্যুষিত গাঁওসমূহত শিক্ষানুষ্ঠান গঢ়াত উদ্যোগ ল'ব ধৰিলে। 1936 চনত মিচিং জনজাতিসকলৰ উচ্চ শিক্ষাৰ বাবে সৰ্বপ্ৰথম এখন হাইস্কুল স্থাপন কৰা হৈছিল খেৰকটামুখত, যাৰ নামেই আছিল অল আছাম মিৰি হাইস্কুল। কিন্তু আৱশ্যকীয় পুঁজি আৰু শিক্ষকৰ অভাৱত স্কুলখনে আশানুৰূপভাৱে ঠন ধৰি উঠিব পৰা নাছিল। তেনে সন্দিক্ষণতে 1945 চনত মহিধৰ পেগুৱে স্কুলখনতে সহকাৰী শিক্ষক ৰূপে যোগদান কৰে। স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক গীতৰো শিক্ষা দিছিল পেগুৱে। 40-50 দশকত মিচিং সমাজত শিক্ষা সজাগতাৰ বাবে গীত গাইছিল পেগুৱে এইদৰে। মহিধৰ পেগুৰ যোগদানে স্কুল তথা সংশ্লিষ্ট সমাজখনলৈ
উৎসাহৰ নতুন ঢল নমাই আনিলে। উজনি নামনি বৰনৈ খেৰকটা সোৱণশিৰিৰ ইপাৰ সিপাৰ সৰ্বত্ৰে শিক্ষাৰ প্ৰতি জনসাধাৰণৰ মাজত নৱজাগৰণৰ সূত্ৰপাত হ'ল। জাগৰণৰ মহামন্ত্ৰধ্বনি সৰ্বত্ৰ উচ্চাৰিত হ'ল। Doni Gabong, Polo Gabong, Miganga Tinsunam, Olasam Miri High School. অলাছাম মিৰি হাইস্কুলত শিক্ষা লাভ কৰা বিশিষ্ট ছাত্ৰসকলৰ নাম আজিও বয়োজ্যেষ্ঠসকলৰ মুখত শুনিবলৈ পোৱা যায়। সেইসকলৰ ভিতৰত শদিয়াৰ কমল দলে, পাছিঘাটৰ অবান ময়ং, অয়ানৰ পানীৰাম পাইট, জনাইৰ যতীন দলে, ধেমাজিৰ বংশী লাগা চৌ, কোলাজানৰ কুলধৰ পাইট, দেবেৰাৰ ললিত টায়ে, সোণাৰীঘাটৰ ডক্টৰ নুমল পেগু, টেঙাপানীৰ সুচেন দেউৰী, দিচাংমুখৰ বিক্ৰম সিং গেইন, শিৱসাগৰ লেপাইগাঁৱৰ বাসুদেৱ চুতীয়া, কেঁকুৰিৰ মণ্ডলী পেগু, জেংৰাইমুখৰ মুকুট দলে, অৱনৰীৰ ভূৰাম কামান, ৰতনপুৰৰ ৰাধিকা দলে আদি অন্যতম। অল আছাম মিৰি হাইস্কুল যিদৰে মিচিংসকলৰ ইতিহাসৰ লগত জড়িত, মহিধৰ পেগুৰ জীৱনৰ কৰ্মৰাজিও এই অনুষ্ঠানটোৰ লগত নিবিড়ভাৱে জড়িত। কিয়নো তেওঁৰ বেছিভাগ গীত, কবিতা, নাটক আৰু সাহিত্য সৃষ্টিৰ পয়োভৰ ঘটিছিল এই বিদ্যালয়ত শিক্ষকতা কৰি থকাৰ সময়ছোৱাতে। তেওঁ 12 বছৰ কাল বিনা বেতনে এই বিদ্যালয়ত শিক্ষকতা কৰিছিল। গৌৰৱৰ অন্য এক দিশ হ'ল এই বিদ্যালয়ত শিক্ষকতা কৰি থাকোঁতেই তেওঁ প্ৰাইভেটকৈ মেট্ৰিক পৰীক্ষা দি 2য় বিভাগত উত্তীৰ্ণ হয়। সমাজত সজাগতাৰ বাবে কানি মদ বৰ্জনৰ আহ্বান জনাইছিল তেখেতৰ গীতৰ মাধ্যমেদি। ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সমদলে গাইছিল এইদৰে। সংস্কৃতিৰ হকে মহিধৰ পেগুৱে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
তেওঁৰ অসামান্য বিশাল গুণৰাজিৰ অন্যতম গুণ হৈছে মিচিং সংস্কৃতিৰ প্ৰতি থকা নিৰ্বেজাল আসক্তি আৰু গভীৰ জাতি প্ৰেম। তেওঁ আছিল একেধাৰে এগৰাকী শিল্পী, গীতিকাৰ, প্ৰবন্ধকাৰ, নাট্যকাৰ, অভিনেতা, বক্তা আৰু দেশসেৱক। এনে বহুমুখী প্ৰতিভাৰ অধিকাৰী মহিধৰ পেগুক সেয়েহে বিজ্ঞসকলে মিচিঙৰ জ্যোতিপ্ৰসাদ বুলিও ক'ব খোজে। মহিধৰ পেগু আছিল এগৰাকী দূৰদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা। মিচিং ভাষাৰ লিপি প্ৰস্তুতকৰণত তেওঁই প্ৰথমে গুৰুত্ব দিছিল। তেওঁৰ স্বৰচিত গীত আৰু নাটকবোৰৰ উপৰিও মিচিং গীত মাতবোৰত পৰীক্ষামূলকভাৱে অসমীয়া লিপিত লিপিবদ্ধ কৰিবলৈ তেওঁই প্ৰথম প্ৰয়াস কৰিছিল। মিচিং ভাষাৰ লিপি প্ৰস্তুত সম্পৰ্কত মিচিং আগম কেবাঙত অনুষ্ঠিত আলোচনাত এবাৰ তেওঁ কৈছিল, মিচিং ভাৱ ভাষা, ধ্যান ধাৰণাবোৰৰ কঠীয়া মই বহুদিনৰ আগতে কৰবাত সিঁচিছিলো। সেইবোৰেই এতিয়া বহু দিনৰ পিছত গজু নগজুকৈ পোখা মেলি কেলঢোপকৈ জীয়াই আছে নেকি? পেগুৱে তেওঁৰ জীৱনকালত মিচিং জাতিৰ বাবে অকলে যিমানখিনি কাম কৰিলে, কোনো মিচিঙে তাৰ আধাখিনি কামো এতিয়ালৈকে কৰিব পৰা নাই। তেওঁ প্ৰথম আনন্দিতম ৰচনা কৰি ঘৰে ঘৰে, গাঁৱে গাঁৱে সেইবোৰ গাই মিচিং গীতত যুগান্তৰৰ সূচনা কৰিলে। প্ৰথম মিচিং নাটক লিখি মঞ্চস্থ কৰি নিজেও অভিনয় কৰিলে। বৃহত্তৰ মিচিং জাতিৰ সংজ্ঞা নিৰূপণ কৰিলে। মিচিং সমাজৰ ধৰ্ম বিশ্বাস, সমাজ ব্যৱস্থা, উৎসৱ পাৰ্বণ আৰু ঐতিহ্যৰ দিশ সামৰি বহুমূলীয়া প্ৰবন্ধ ৰচনা কৰিলে। বিভিন্ন বনৌষধি গছ-গছনিৰ নামৰ তালিকা সম্বলিত গ্ৰন্থ ৰচনাৰ কাম হাতত লৈ তেওঁ প্ৰকৃতি বিষয়ক অধ্যয়ন আৰু চৰ্চাৰ ক্ষেত্ৰত তেতিয়াৰ দিনতেই এক নতুন দিগন্তৰ সূচনা কৰিছিল। মহিধৰ পেগু আছিল মিচিং তথা অসমীয়া ভাষা সংস্কৃতিৰ খ্যাতিমান আৰু প্ৰতিভাৱান ব্যক্তি। তেওঁৰ মিচিং আৰু অসমীয়া ভাষাত যিদৰে পাণ্ডিত্য আছিল, ইংৰাজী আৰু সংস্কৃত ভাষাতো বুৎপত্তি আছিল। তেওঁৰ মুখত সকলো সময়তে লাগি আছিল সেই হাঁহিটো, যি সকলোকে আপোন কৰি ল'ব পাৰিছিল। তেওঁৰ মুখাবয়ৱত জিলিকি আছিল মিচিং জাতীয় চৰিত্ৰ। তেওঁৰ চেহেৰা, মুখৰ গড়, আচাৰ ব্যৱহাৰ আৰু ধ্যান ধাৰণাটো পৰিস্ফুট আছিল প্ৰকৃত মিচিং জাতিৰ চানেকি। পিন্ধনত আছিল বগা ধুতিৰে সৈতে গেৰুৱা ৰঙৰ খদ্দৰৰ পাঞ্জাবী আৰু কেতিয়াবা পিন্ধিছিল চুট পেণ্ট। হাতত প্ৰায় লৈ ফুৰিছিল এখন কিতাপ বা আলোচনী। তেওঁ প্ৰান্তিক আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দ্বাৰা সম্পাদিত প্ৰতিধ্বনি আদিকে কৰি কেইবাখনো আলোচনীত লেখা মেলা কৰিছিল আৰু মূৰ বুজা মানুহক সেইবোৰ দেখুৱাইছিল। Baba
kair solad kaj para payatok dodam padok tok ayer kair solad kaj কেৱল সাহিত্য সংস্কৃতিৰ পথাৰখনতেই নহয় ৰাজনীতিৰ পথাৰখনতো মহিধৰ পেগুৰ অৱদান জাকত জিলিকা 1957 চনৰ পৰা 1972 চনলৈকে তেওঁ সক্ৰিয় ৰাজনীতিত জড়িত আছিল আৰু দুটা কাৰ্যকালৰ বাবে মাজুলীৰ বিধায়ক আছিল তেওঁৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ ঘটনাটোও আছিল অতি আমোদজনক হঠ আৰু আদৰ্শবান মহিধৰ পেগুৰ জীৱনলৈ এই সুযোগ আহিছিল কোনোদিন তেওঁ নিজে নভবাকৈয়ে অল আছাম মিৰি হাইস্কুলত শিক্ষকতা কৰি থাকোতে এদিন স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ে তেওঁক সেই সময়ৰ একমাত্ৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান যোৰহাট নৰ্মাল স্কুলত ইংৰাজী বিষয়ত প্ৰশিক্ষণ ল'বৰ বাবে আমন্ত্ৰণ জনাইছিল সেই সময়ত সাধাৰণ নিৰ্বাচনৰ বতাহে অসমৰ ৰাজনৈতিক পৰিৱেশ উখল মাখল কৰি ৰাখিছিল মহিধৰ পেগুৰ দৰে এজন প্ৰতিভাশালী আৰু তীক্ষ্ণ বুদ্ধি সম্পন্ন শিক্ষক নৰ্মাল প্ৰশিক্ষণত যোগদানৰ বাবে মাজুলীৰ পৰা যোৰহাটলৈ অহাৰ কথা গম পাই জিলা কংগ্ৰেছৰ কৰ্মীসকলে তেওঁৰ ওচৰলৈ আহি মাজুলী বিধানসভা সমষ্টিৰ পৰা তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনালে এনেকৈয়ে তেওঁৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশ ঘটিছিল মাজুলীৰ অন্য এক নাম আছিল কলিয়াপানী সেই মাজুলীৰ উন্নতিৰ হকে মহিধৰ পেগুৱে অপৰুষাৰ্থ কৰিছিল দিনে ৰাতিয়ে সেই মাজুলীবাসীয়ে তেওঁক বিধায়ক হিচাপে দুবাৰকৈ নিৰ্বাচিত কৰিছিল মাজুলীৰ উন্নয়নৰ বাবে মহিধৰ পেগুৱে গ্ৰহণ কৰা উল্লেখযোগ্য আঁচনিসমূহ হ'ল মাজুলীবাসীক বানপানীৰ গৰাহৰ পৰা ৰক্ষা কৰিবৰ বাবে হালধিবাৰীৰ পৰা বেচামৰালৈ মথাউৰি নিৰ্মাণ হালধিবাৰীৰ পৰা কমলাবাৰীলৈ গড়কাপ্তানী পথ নিৰ্মাণ ময়ঙীয়াৰ পৰা দক্ষিণপাট বেচামৰা পথ নিৰ্মাণ ফুলনি ময়ঙীয়া পথ নিৰ্মাণ জেংৰাইমুখ তিনিআলিৰ পৰা সোৱণশিৰি মুখলৈ বান্ধ নিৰ্মাণ ইত্যাদি মাজুলী মহাবিদ্যালয় আৰু খেৰকটীয়া মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান আছিল অপৰিসীম মোৱামাৰীৰ আমবাৰীত তেওঁ স্থাপন কৰিছিল এটা ব্যৱসায়িক কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰঙাচাহী বৰগুৰিত তেওঁ স্থাপন কৰিছিল ৰাজ্যিক চিকিৎসালয় লুইতপৰীয়া জনজাতি হাইস্কুলৰ প্ৰতিষ্ঠা আৰু নামাকৰণ তেওঁই কৰিছিল বৰ্তমানৰ আঞ্চলিক পঞ্চায়ত লুইতপৰীয়াও তেওঁৰ নামাকৰণৰ চিনাকি চিহ্ন
ভাল পোৱা, জাতিক ভাল পোৱা, সমাজক ভাল পোৱা এগৰাকী ত্যাগী পুৰুষ। মৃত্যুৰ সময়লৈকে তেওঁ বাস কৰি গ'ল জুপুৰি সদৃশ সাধাৰণ মিচিং চাংঘৰত। অসম বিধানসভাৰ বিধায়ক হিচাপে 2টা কাৰ্যকাল নিৰ্বাহ কৰোঁতে তেওঁ নিৰ্মাণ কৰি ল'ব পাৰিলেহেঁতেন বৰনগৰত সুবৃহৎ অট্টালিকা সদৃশ আৱাস, গোটাব পাৰিলেহেঁতেন কেইবাখনো বিলাসী গাড়ী মটৰ। সপোনে দি থাকে হয়তো তেওঁ ভবাও নাছিল সেইবোৰ কথা। সেয়েহে তেওঁৰ নাছিল এটিও সু বাসগৃহ, এখন গাড়ী বা চাইকেল। বিচাৰ কৰি চালে দেখা যায় যে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ দৰে স্বাৰ্থত্যাগী দ্বিতীয় এজন নেতা হিচাপে মহিধৰ পেগুৰ নামটোকে ল'ব লাগিব। এইগৰাকী প্ৰাতঃ স্মৰণীয় ব্যক্তি আছিল শৰৎ চন্দ্ৰ সিংহৰ দৰেই ন্যায়পৰায়ণ আৰু সৎ ৰাজনীতিক। আজি তেওঁৰ মৃত্যুৰ 1.5 বছৰৰ পিছতো কতো কিন্তু তেওঁৰ মহৎ গুণৰাজিৰ কথা ৰাজহুৱাকৈ চৰ্চা কৰা হোৱা নাই তেওঁৰ মহৎ সৃষ্টিৰাজিৰ ওপৰত সন্মত আলোচনা। এইগৰাকী শুভচিন্তকৰ গুণ বখানিবলৈ কতো কেতিয়াও আয়োজন কৰা নাই তেওঁৰ জন্ম দিৱস বা মৃত্যু দিৱস, পতা হোৱা নাই কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, নিৰ্মাণ কৰা হোৱা নাই তেওঁৰ স্মৃতিসৌধ অথবা সামান্য এটি নাম ফলক। আনকি তেওঁৰ সমাধিৰ চিনমকামো অনাদৰত পৰিত্যক্ত হৈ ৰল অথবা লুইতৰ বুকুত নিশ্চিহ্ন হৈ পৰিল। আননিতমৰ সুৰে সুৰে আলেখ্যখনে শুনিলে। ৰচনা আছিল ইন্দ্ৰেশ্বৰ পেগুৰ,
প্ৰযোজনাত আছিল মিচিং দেৱী কেবাঙৰ হৈ সৰোজ কুমাৰ পাটেৰীৰ। পৰিচালনা কৰিলে ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে। কথাংশত আছিল সৈয়দ ছাদুল্লাহ আৰু দীপ্তিৰাণী পেগু। কণ্ঠশিল্পীসকল আছিল পবিত্ৰ কুমাৰ পেগু, সৰোজ কুমাৰ পাটেৰী, দীপ্তিৰাণী পেগু, মাইকেল দলে আৰু তৃষ্ণা পেগু। বাণীবন্ধনত আছিল সুৰজিৎ বৰুৱা আৰু পলাশ হাজৰিকা। এয়া